সেইখিনি হেৰুৱাই দিলেই মনত থাকিব থেৰু চিঙা বেঙেনাৰ দৰে হ'ব আপোনাৰ সন্তানটো, যাৰ শিপা মজবুত, যিমান প্ৰচণ্ড ধুমুহা আহিলেও সেই গছডাল কেতিয়াও উবুৰি খাই নপৰে বা নিহিলে। কিন্তু যাৰ শিপা দুৰ্বল, এচাটি প্ৰচণ্ড ধুমুহাৰ কথা বাদ দিয়ক, তেনেই ধনুকা বতাহ এজাকতে কেতিয়াবা উঘাল খাই পৰে শিপা মজবুত নহ'লে। আপোনাৰ সন্তানৰ যদি শিপা মজবুত হয়, যিমানেই প্ৰত্যাহ্বান নাহক কিয়, ঘাত প্ৰতিঘাত নাহক কিয়, কেতিয়াও উবুৰি খাই নপৰিব, হিলি নাযাব তাই। সেইকাৰণে শিপা মজবুত কৰক, সেইটোত গুৰুত্ব দিয়ক। শেষত অপ্ৰিয় হ'লেও মই এটা কথা ক'ম, যিবিলাক অতি বেছি চোকা তেওঁলোক এনেকুৱা সভালৈ নাহে, যিবিলাক অতি বেছি চোকা তেওঁলোকে কেতিয়াও এনেকুৱা ছাত্ৰ সংগঠনৰ নেতৃত্ব নলয়, যিবিলাক অতি বেছি চোকা তেওঁলোকে কেতিয়াও নিজতকৈ সমাজখনৰ কথা বেছিকৈ নাভাবে। অপ্ৰিয় ছাত্ৰ সংগঠনৰ যিবিলাক নেতা, যিবিলাকে নেতৃত্ব লয়, অতি বেছি চোকাখিনিয়ে কেতিয়াও নলয়। চাবচোন, তেওঁলোক হয় মধ্যমীয়া, নহয় মাজে মধ্যে অলপ চোকাও আৰু অলপ মধ্যমীয়া। তেনেকুৱা কিমান ষ্টেণ্ড কৰা ল'ৰাই ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদক হৈছে। সম্বৰ্ধনা যে দিয়ে, এই যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত এতিয়া পৰীক্ষা হৈ আছে, অলপ দিনৰ পিছত আপোনালোকৰ ইয়াতে যিকেইজনে ভাল ৰিজাল্ট কৰিব তেওঁলোকক যে সম্বৰ্ধনা জনাব, সদৌখন ছাত্ৰ সন্থাই বা মৰাণ ছাত্ৰ সন্থাই, ইয়াৰ মৰাণ জনগোষ্ঠীৰ যিমানখিনি ভাল ৰিজাল্ট কৰিব মৰাণ ছাত্ৰ সন্থাইটো সম্বৰ্ধনা জনাব। এই সম্বৰ্ধনা যিসকলে জনাব, জীৱনত তেওঁলোক সম্বৰ্ধিত হৈ পাইছিল নে বাৰু? সন্দেহ আছে। তেওঁলোকে জীৱনত চাগে সম্বৰ্ধিত হৈ পোৱা নাই যিসকলে আনক সম্বৰ্ধনা জনাব, কিন্তু তেওঁলোকে সেই দায়িত্ব পালন কৰে আন্তৰিকতাৰে, যে এওঁলোক আমাৰ জাতিটোৰ সম্পদ, আমাৰ জনগোষ্ঠীটোৰ এওঁলোক মহামূল্যৱান সম্পদ, এওঁলোক আগবাঢ়ি যাওক, এওঁলোকৰ পৰা আমি আশা কৰোঁ। সেইকাৰণে এওঁলোকে কষ্ট কৰি পেলাই সম্বৰ্ধনা জনায়। আৰু যিসকল সম্বৰ্ধিত হয়, ডিঙি বেকা হোৱাকৈ গামোচা লৈ তেওঁলোকে তাৰপিছত পাহৰি থাকে। নিজৰ ব্যক্তিগত উন্নতিৰ জখলাত ঢাপত উঠি গৈ 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 এটা সময়ত নিজৰ গাঁওখনক, নিজৰ অঞ্চলটোক বাদ দিয়ক, তেওঁলোকে কেতিয়াবা নিজৰ ঘৰখনকেই পাহৰি থাকে। কিন্তু যিসকলে সম্বৰ্ধনা জনায় তেওঁলোকে কিন্তু সহজে নিজৰ ঘৰখনক পাহৰিব নোৱাৰে, নিজৰ গাঁওখনক পাহৰিব নোৱাৰে, নিজৰ অঞ্চলটোক পাহৰিব নোৱাৰে। পাৰ্থক্য আছে। আমাক সেই চাম মানুহৰহে দৰকাৰ, যি নিজৰ লগতে আনৰ কথা ভাবে, নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ কথা ভাবে, নিজৰ অঞ্চলটোৰ লগতে সামগ্ৰিকভাৱে অসমখনৰ কথা ভাবে, দেশখনৰ কথা ভাবে, মানৱ জাতিৰ কথা ভাবে। আমাক তেনেকুৱা মানুহৰ দৰকাৰ। আৰু মৰাণ জনগোষ্ঠীটোৰ আপোনালোকে আই মাতৃসকলে আৰু উঠি অহা প্ৰজন্মই সেই চিন্তাৰে আগবাঢ়িলে আপোনালোকৰ উন্নতি হ'ব, সমাজৰ উন্নতি হ'ব, আৰু গোটেই সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব। মই